নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ সৰস্বতী পূজাৰ ৰচনা এখন আগবঢ়ালোঁ। আপোনালোকে চাই কমেণ্টত কেনেকুৱা হৈছে জনাব। সৰস্বতী পূজা হৈছে হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ। ই প্ৰতিভা, বিদ্যা, সংগীত আৰু কলাৰ দেৱী মাতৃ সৰস্বতীক উৎসৰ্গিত। সাধাৰণতে এই পূজা মাঘ মাহৰ পঞ্চমী তিথিত উদযাপন কৰা হয়, যাক বসন্ত পঞ্চমী বুলিও জনা যায়। বিদ্যালয়, মহাবিদ্যালয় আৰু বিভিন্ন শিক্ষানুষ্ঠানত বিশেষ উৎসাহ উদ্দীপনাৰে এই পূজা পালন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলে কাকত, কলম আৰু কিতাপ দেৱীৰ চৰণত অৰ্পণ কৰি আশীৰ্বাদ বিচাৰে। এইদিনা বিশেষভাৱে শুভ্ৰ বসন পৰিধান কৰি দেৱীক পূজা কৰা হয়। সৰস্বতী পূজাৰ দিনা সাধাৰণতে নিৰামিষ আহাৰ কৰা হয় আৰু শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰা হয়। এই উৎসৱে বিদ্যা আৰু জ্ঞানৰ প্ৰতি শ্ৰদ্ধা দেখুৱায় আৰু শিক্ষাৰ গুৰুত্বজনক ভূমিকা স্পষ্ট কৰে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।